নমস্কাৰ মই ঋতুস্মিন শৰ্মা আৰু মাত্ৰ মাজত 4টা দিন আৰু তাৰ পিছতেই 23,000 শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব অসম চৰকাৰে আজি শিক্ষক দিৱসৰ দিনাই এই ডাঙৰ ঘোষণাটো কৰিছে অহা 9 তাৰিখে শিক্ষক পদৰ বিজ্ঞাপন 9 ছেপ্টেম্বৰ প্ৰকাশ পাব শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন 23,000 শিক্ষকক নিযুক্তি দিব হিমন্ত চৰকাৰে শিক্ষক দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ranoj পেগুৱে অহা 9 তাৰিখে এই বিজ্ঞাপন প্ৰকাশ পাব ইয়াৰ লগতে স্বচ্ছতাৰ নিকাৰ ভিত্তিত এই শিক্ষকৰ নিযুক্তি হ'ব বুলি প্ৰকাশ কৰিছে তদুপৰি পুৰণি শিক্ষানুষ্ঠান সমূহলৈ সাংঘাতিক এটা ভাল খবৰ দিছে শিক্ষামন্ত্ৰী গৰাকী ৭৫ বছৰ গৰকা শিক্ষানুষ্ঠান সমূহে আন্তঃগাঁথনিৰ বাবে লাভ কৰিব ৩ কোটিকৈ টকা ৰাজ্যৰ মুঠ ২০৯খন বিদ্যালয় এই ৩ কোটিকৈ অনুদান লাভ কৰিব কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হৈছে অহা 9 ছেপ্টেম্বৰত বিজ্ঞাপন প্ৰকাশ পাব 23,000 চাকৰি 23,000 চাকৰি আৰু যিসকলে শিক্ষক বা নন টিচিং ষ্টাফৰ বাবে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে এই বিজ্ঞাপন লাভ কৰিব অহা 9 তাৰিখে শিক্ষক দিৱসৰ দিনা এই প্ৰতিশ্ৰুতি আৰু এই ঘোষণা শিক্ষামন্ত্ৰী সেইখিনি পথত আমি এতিয়া অগ্ৰসৰ হ'ম প্ৰায় 23,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰথম বিজ্ঞাপন 9 তাৰিখে ওলাব শিক্ষক নিযুক্তি নিযুক্তিবিলাক যাতে খৰটকীয়া হয় আমি জানো আমি অৱগত মহাবিদ্যালয়সমূহত হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহত বহু পদ খালী হৈ আছে তাৰ বিভিন্ন কাৰণ আছে বিভিন্ন প্ৰতিবন্ধকতা আছে সেইবিলাক আমি এতিয়া এটা এটাকৈ আমি নাইকিয়া কৰি খুব খৰটকীয়াভাৱে যাতে শিক্ষক নিযুক্তি হয় সেইখিনি আমি কৰিবৰ কাৰণে আমি কাম হাতত লৈছোঁ আন্তঃগাঁথনিৰ যিখিনি সমস্যা আছে এইবাৰ চৰকাৰখনে যে আমি ন্যায়সংগতভাৱে ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ ভিত্তিত আমি যিখিনি ঋণ ল'ব পাৰোঁ সেই ঋণ আমি নাবাৰ্ডৰ পৰা লৈছোঁ আৰু নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এছিষ্টেঞ্চ যি স্কিম আছে নিডা স্কিম বুলি কয় তাৰ অধীনত আমি যি ধনৰাশি আয়ত্ত কৰিছোঁ এই ধনৰাশিৰো এক বৃহৎ পৰিমাণ আমি শিক্ষাখণ্ডত আমি নিয়োগ কৰিছোঁ আমি এটা সংকল্প লৈছোঁ যে যিবিলাক শিক্ষানুষ্ঠানে এদিন আমাৰ মহান মনীষী মানৱ সম্পদ সৃষ্টি কৰিছিল যিবিলাক বিদ্যালয়ে আজি প্ৰায় ৭৫টা বছৰ অতিক্ৰম কৰিলে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত আমি আঁচনি গ্ৰহণ কৰিছোঁ যে ৭৫ বছৰ সম্পূৰ্ণ কৰা প্ৰায় ২০৯খন বিদ্যালয়লৈ যিসকল ঐতিহ্যমণ্ডিত বিদ্যালয় সেই বিদ্যালয়সমূহলৈ আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ৩ কোটিকৈ ধন আমি ব্যয় কৰিম আৰু ইয়াৰ পৰিকল্পনাৰ কাম ইয়াৰ প্ৰাক্কলন প্ৰস্তুতিৰ কাম ডিপিআৰ প্ৰস্তুতকৰণৰ কাম আমাৰ বিভাগত ইতিমধ্যে আৰম্ভ হৈছে অতি খৰটকীয়াকৈ এইসকল শিক্ষকক নিযুক্তি দিয়া হ'ব অতি খৰটকীয়াকৈ দিয়া হ'ব এই নিযুক্তিৰ বাবে হয়তো আপুনি বহুদিন আৰু অপেক্ষা কৰিব নালাগে অতি খৰটকীয়াকৈ এই নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰিছে 23,000 শিক্ষক নিযুক্তি শিক্ষা বিভাগত 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিজ্ঞাপন সেইখিনি পথত আমি এতিয়া অগ্ৰসৰ হ'ম প্ৰায় 23,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰথম বিজ্ঞাপন 9 তাৰিখে ওলাব শিক্ষক নিযুক্তি নিযুক্তিবিলাক যাতে খৰটকীয়া হয় আমি জানো আমি অৱগত মহাবিদ্যালয়সমূহত হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহত বহু পদ খালী হৈ আছে তাৰ বিভিন্ন কাৰণ আছে বিভিন্ন প্ৰতিবন্ধকতা আছে সেইবিলাক আমি এতিয়া এটা এটাকৈ আমি নাইকিয়া কৰি খুব খৰটকীয়াভাৱে যাতে শিক্ষক নিযুক্তি হয় সেইখিনি আমি কৰিবৰ কাৰণে আমি কাম হাতত লৈছোঁ আন্তঃগাঁথনিৰ যিখিনি সমস্যা আছে এইবাৰ চৰকাৰখনে যে আমি ন্যায়সংগতভাৱে ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ ভিত্তিত আমি যিখিনি ঋণ ল'ব পাৰোঁ সেই ঋণ আমি নাবাৰ্ডৰ পৰা লৈছোঁ
আৰু নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম এছিষ্টেঞ্চ যি স্কিম আছে নিডা স্কিম বুলি কয় তাৰ অধীনত আমি যি ধনৰাশি আয়ত্ত কৰিছোঁ এই ধনৰাশিৰো এক বৃহৎ পৰিমাণ আমি শিক্ষাখণ্ডত আমি নিয়োগ কৰিছোঁ আমি এটা সংকল্প লৈছোঁ যে যিবিলাক শিক্ষানুষ্ঠানে এদিন আমাৰ মহান মনীষী মানৱ সম্পদ সৃষ্টি কৰিছিল যিবিলাক বিদ্যালয়ে আজি প্ৰায় ৭৫টা বছৰ অতিক্ৰম কৰিলে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষ উদযাপনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত আমি আঁচনি গ্ৰহণ কৰিছোঁ যে ৭৫ বছৰ সম্পূৰ্ণ কৰা প্ৰায় ২০৯খন বিদ্যালয়লৈ যিসকল ঐতিহ্যমণ্ডিত বিদ্যালয় সেই বিদ্যালয়সমূহলৈ আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ৩ কোটিকৈ ধন আমি ব্যয় কৰিম আৰু ইয়াৰ পৰিকল্পনাৰ কাম ইয়াৰ প্ৰাক্কলন প্ৰস্তুতিৰ কাম ডিপিআৰ প্ৰস্তুতকৰণৰ কাম আমাৰ বিভাগত ইতিমধ্যে আৰম্ভ হৈছে